আজি অৰুণোদয় আঁচনিৰ কেইটামান নতুন গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ এপ্লিকেশ্যন কৰিছিল, আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, তথাপিও আপোনালোকৰ নামটো চিলেকশ্যন হোৱা নাই। আৰু যিসকলে আগৰ পৰা প্ৰতিমাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আহি আছে, এইবাৰ কিন্তু বহুতো মহিলাৰ নাম কৰ্তন হৈ গৈছে, বা যিসকলে অৰুণোদয় আঁচনি পইচা পাব লাগে সেইসকলে অৰুণোদয় আঁচনি পইচা 9,000 টকা লাভ কৰা নাই। আৰু যিসকলে অৰুণোদয় আঁচনি পইচা পাব নালাগে সেইসকলে অৰুণোদয় আঁচনি পইচা লাভ কৰিছে। সেইকাৰণে কিন্তু আজি কেইবাটাও অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ ডাঙৰ আপডেট আহি গৈছে। যিসকলৰ হাতত ৰেচন কাৰ্ড আছে, এইবাৰ কিন্তু ৰেচন কাৰ্ড থকা সকলো ব্যক্তিয়ে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। সেইকাৰণে কিন্তু আজি অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেট আহি গৈছে। যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই, এতিয়া কিন্তু সেইসকলে অৰুণোদয় আঁচনি 4.0ত এপ্লিকেশ্যন কৰিব লাগিব। এতিয়া যিহেতু আজি অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেট আহি গ'ল, এতিয়া অৰুণোদয় আঁচনি 4.0ৰ এপ্লিকেশ্যন কেতিয়া আৰম্ভ হ'ব, আৰু যিসকলে এইবাৰ অৰুণোদয় আঁচনি পোৱাৰ যোগ্য আছিল আৰু এইবাৰ অৰুণোদয় আঁচনি 3.0ত আবেদন কৰিছিল আৰু নামটো চিলেকশ্যন হোৱা নাই, এতিয়া সেইসকলে কি কৰিব লাগিব? আৰু যদি আপোনালোকে প্ৰতিমাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল, এতিয়া আপোনালোকে এই মাহত অৰুণোদয় আঁচনি পইচা পাবনে নাপায়? আৰু এইবাৰ অৰুণোদয় আঁচনিৰ ধন কিন্তু বৃদ্ধি কৰা হৈছে। এতিয়া আপোনালোকে কোন মাহৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰিব আৰু কিমান টকা অৰুণোদয় আঁচনিৰ বৃদ্ধি কৰা হৈছে, আপোনালোকে কোন মাহৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰিব? মই আজি এইটো ভিডিঅ'ত অৰুণোদয় আঁচনিৰ সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। আজি কিন্তু ফাৰ্ষ্ট আপডেট আহি গৈছে অৰুণোদয় আঁচনি 4.0ৰ। যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ এপ্লিকেশ্যন কৰিছে আৰু নামটো চিলেকশ্যন হোৱা নাই, আৰু যিসকল বিধৱা মহিলা আছে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় আৰু অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই, এতিয়া কিন্তু আজিৰ সেইসকলৰ কাৰণে ডাঙৰ আপডেট আহি গৈছে। এইবাৰ কিন্তু আপোনালোকে সকলোৱে অৰুণোদয় আঁচনি 4.0ত এপ্লিকেশ্যন কৰিলে আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। আগত যেনেকুৱাকৈ ধৰি লওক আপোনালোকৰ ৰেচন কাৰ্ড এটা আছে আৰু আপোনালোকৰ পৰিয়ালৰ 2জনৰ নাম তাত আছে, এতিয়া কিন্তু আজি অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেট আহি গৈছে। এতিয়া কিন্তু আপোনালোকৰ ৰেচন কাৰ্ডটো ছেপাৰেট কৰিব লাগিব, বা এতিয়া আপোনালোকৰ ৰেচন কাৰ্ডটো ভাগ কৰিব লাগিব। যদি আপোনালোকে অৰুণোদয় আঁচনি পইচা পাব বিচাৰে, তেনেহ'লে আপোনালোকে বৰ্তমান কিন্তু ৰেচন কাৰ্ডবিলাক ভাগ হৈ আছে। সেইকাৰণে যদি আপোনাৰ পৰিয়ালৰ সকলোৰে নাম ৰেচন কাৰ্ড এটাত আছে, তেনেহ'লে আপোনালোকে আপোনাৰ ৰেচন কাৰ্ডটো ভাগ কৰি লওক, নহ'লে কিন্তু আপোনালোকৰ নামটো কৰ্তন হৈ যাব, আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। সেইকাৰণে আজি কিন্তু ডাঙৰ আপডেট আহি গৈছে ৰেচন কাৰ্ডৰ। এতিয়া আপোনালোকে আপোনাৰ ৰেচন কাৰ্ডটো ছেপাৰেট কৰি লওক অৰুণোদয় আঁচনি পইচা 2জনে লাভ কৰিবলৈ হ'লে। যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য আছিল, বা আপোনালোকে বিধৱা মহিলা হয়, হেণ্ডিকেপ মানুহ হয়, তথাপিও আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই, এইকাৰণে কিন্তু এইবাৰ অৰুণোদয় আঁচনি 4.0ত কেইবাটাও আপডেট কৰা হৈছে। এইবাৰ কিন্তু ফাৰ্ষ্ট অৰুণোদয় আঁচনি দিয়া হ'ব। যদি আপোনাৰ গাঁৱত কোনোবা হেণ্ডিকেপ মানুহ আছে, অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই, ফাৰ্ষ্ট হেণ্ডিকেপ মানুহবোৰক অৰুণোদয় আঁচনি দিয়া হ'ব। 2 নম্বৰত অৰুণোদয় আঁচনি এইবাৰ দিয়া হ'ব অৰুণোদয় আঁচনি 4.0ত। যিসকল বিধৱা মহিলা আছে, অৰুণোদয় আঁচনি পইচা এতিয়ালৈকে লাভ কৰা নাই আৰু অৰুণোদয় আঁচনি পইচা লাভ কৰিছিল, কিন্তু লিষ্টৰ পৰা নামটো কৰ্তন হৈ গৈছে, এইবাৰ কিন্তু ফাৰ্ষ্ট অৰুণোদয় আঁচনি দিয়া হ'ব হেণ্ডিকেপ মানুহ আৰু বিধৱা মহিলাসকল। তাৰপিছত যদি আপোনাৰ গাঁৱত অৰুণোদয় আঁচনি দিয়াৰ মানুহ থাকে বা দুখীয়া মানুহ থাকে, তাৰপিছত আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। এইবাৰ কিন্তু অৰুণোদয় আঁচনি 4.0ত বহুতো চেকিং কৰি অৰুণোদয় আঁচনি দিয়া হ'ব। যিহেতু এইবাৰ
অৰুণোদয় আঁচনি 3.0 বহুতো যিসকল ধনী মানুহে অৰুণোদয় আঁচনি পাব নালাগে এইবাৰ কিন্তু বহুতো ধনী মানুহে অৰুণোদয় আঁচনি পইচা লাভ কৰিছিল 9,000 টকাটো এইবাৰ কিন্তু প্ৰতিটো গাঁৱত অফিচৰ পৰা লোক আহিব চেক কৰিবলৈ যিসকলে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে চেক কৰিব যদি সেইসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য নহয় এতিয়া কিন্তু ইটোৰ পৰা নামটো কৰ্তন কৰি দিয়া হ'ব বা আৰু কেতিয়াও অৰুণোদয় আঁচনি পইচা লাভ নকৰিব সেইকাৰণে যদি আপোনালোকে অৰুণোদয় আঁচনি পইচা 9,000 টকা লাভ কৰিছে তেনেহ'লে কিন্তু আপোনালোকৰ এইবাৰ অৰুণোদয় আঁচনিৰ ইটোৰ পৰা নামটো কৰ্তন হৈ যাব পাৰে যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য নহয় তথাপি আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিছে আপোনালোকৰ নামটো ইটোৰ পৰা কৰ্তন হৈ যাব পাৰে আজি অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেট আহি গৈছে আৰু যিসকলে প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল এতিয়া সেইসকলে কোন মাহৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰিব কিমান টকাকৈ অৰুণোদয় আঁচনি পইচা পাব জানি লওক যদি আপোনালোকে প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল আৰু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি পইচা 9,000 টকা লাভ কৰিছে এতিয়া কিন্তু অৰুণোদয় আঁচনিৰ একো আপডেট অহা নাই যে ধনটো বঢ়াবলৈ জাষ্ট আপডেট আহিছে আপোনালোকে এই মাহত অৰুণোদয় আঁচনি পইচা লাভ কৰিব 1,250 টকা যিসকলে অৰুণোদয় আঁচনি পইচা 9,000 টকা লাভ কৰিছে এতিয়া কিন্তু সেইসকলে এই মাহত অৰুণোদয় আঁচনি পইচা লাভ কৰিব আজি অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেট আহি গৈছে আপোনালোকে 10 তাৰিখৰ পিছত আপোনালোকৰ বেংকৰ একাউণ্টটো চেক কৰিব আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা 1,250 টকা সোমাই যাব এই আজি কিন্তু অৰুণোদয় আঁচনিৰ আৰু এটা ডাঙৰ আপডেট আহি গ'ল এতিয়া কিন্তু আপোনালোকে প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা 3,000কৈ লাভ কৰিব এইবাৰ কিন্তু অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি কৰা হৈছে নাৰী শক্তিলৈ আমাৰ উপহাৰ দিছে এইবাৰ কিন্তু আপোনালোকে অহা মাহৰ পৰা অৰুণোদয় আঁচনি পইচা 3,000কৈ লাভ কৰিব পাৰে এতিয়া কিন্তু অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি হোৱাৰ একো আপডেট অহা নাই আপোনালোকে অহা মাহৰ পৰা বা অহা মাহত আপোনালোকৰ অৰুণোদয় আঁচনিৰ ধনটো বৃদ্ধি হ'ব পাৰে আপোনালোকে অহা মাহৰ পৰা অৰুণোদয় আঁচনিৰ ধন 3,000কৈ লাভ কৰিব পাৰে এইবাৰ কিন্তু এই মাহত আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা 1,250 টকা সোমাই যাব এতিয়া আপোনালোকৰ একাউণ্টত অহা মাহৰ পৰা 3,000 টকা সোমাব পাৰে এতিয়া কিন্তু অৰুণোদয় আঁচনিৰ ধন বঢ়োৱাৰ একো আপডেট অহা নাই আপোনালোকে এই মাহত অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব আৰু যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় অৰুণোদয় আঁচনি পইচা পোৱা নাই সেইসকলে ডকুমেণ্ট ৰেডি কৰি ৰাখি দিয়ক অতি শীঘ্ৰে কিন্তু অৰুণোদয় আঁচনি 4.0 এপ্লিকেশ্যন আৰম্ভ হৈ আছে আৰু আপোনালোকে এই মাহত অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব 1,250 টকা অহা মাহৰ পৰা আপোনালোকে 3,000কৈ পাব পাৰে এতিয়াও একো